নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ তেখেতসকলৰ কাৰণে 2020 চনত যি শান্তি চুক্তি হ'ল আজি আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াত বহি আছে তেখেতে আজি আমাৰ চৰকাৰৰ ডিপুটি চিফ এটা সময়ৰ সংগ্ৰামী নেতা আজি আহিল ৰাজনীতিক নেতা তেখেতে দায়িত্ব লৈছে আজি শান্তি প্ৰতিষ্ঠা কৰিছে NDBFSO UBPO সকলো মিলি যি শান্তি কৰিলে এই শান্তি চিৰযুগমীয়া কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2020 চনত কোকৰাঝাৰত আহি কৈছিলে যে আমাৰ মা ভনীসকলৰ আৰু এক টুপৰ চকু পানী মই পৰিবলৈ নিদিওঁ বড়োলেণ্ডত শান্তি কৰিম আজি বড়োলেণ্ডত শান্তি আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যি শান্তিৰ কপৌ ফুল আহিছে বড়োলেণ্ডত এই কপৌ ফুলটো আৰু যাবলৈ নিদিব আজি আমাৰ বাইদেউসকল মাসকল দাদাসকল আজি সকলো নিজৰ মনটো ঠিক কৰিব লাগিব এই শান্তিৰ কপৌ ফুলটো যাতে আৰু দূৰত যাব নোৱাৰে কাৰণ আহি থকা প্ৰজন্মক আমি ভাল মানুহ কৰিব লাগিব মানৱ সম্পদ কৰিব লাগিব আমাৰ অঞ্চলৰ পৰাও ডক্টৰ ইঞ্জিনিয়াৰ সাইন্টিষ্ট প্ৰফেসৰ দেশক নেতৃত্ব দিব পৰা নেতা আমি ওলাব লাগিব ইয়াৰ কাৰণে পৰিৱেশটো ভাল কৰিব লাগিব